ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। নিশা কামপুৰত বন্য হস্তীৰ আক্ৰমণত মৃত্যু এজনৰ। ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাতৰ ঘটনা। এইবাৰ নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰ চাববিটৰ দক্ষিণ ঝৰবাগানত এটা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় এজনে। মৃত্যু হোৱা লোকজনৰ নাম চন্দন বিশ্বাস। চন্দন বিশ্বাসৰ পিতৃ বাবুল বিশ্বাস আৰু সাধনা বিশ্বাস গুৰুতৰভাৱে আহত হৈছে। আহতসকলক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে। এইটো তিনটো প্ৰথম ধৰিছিলে, তাৰপিছত আমাৰ এইটো দৰ্জাটো ভাঙি দিলে। মা আৰু দেউতা আছিলে ভিতৰত, এইটো বেক চাইডত আমাৰ সৰু ভাইটি আছিলে, প্লাছ মাক হাতীটো ভাঙি দিলে, বুকুতো প্ৰেছাৰ পালে। তাৰপিছত এইফালে ঘূৰিলে, ঘূৰাৰ পিছত মানে সি পাথৰ দিয়াৰ পৰা মাৰিছিলে তাক, মানে ঘৰত সোমাই গৈ আছে না, মাৰিবই লাগিব। মাৰাৰ পিছতে মানে এইফালে তাক দৌৰি গ'লে তাক সি পৰি গ'ল, পৰি যোৱাৰ পিছতে মানে তাক ধৰি পেলালে। তোমাৰ কেইজন আহত হৈছে? আমাৰ ঘৰত আমাৰ 4জন আহত। আমাৰ এই যে এইটো ফালে খালি গৈছে, উপায় নাই। মা আহত হৈছে, দেউতা আহত, হাতীটো গ'লি আৰু ক'ত পাম তাক বিচাৰি। কি নাম তাকে? চন্দন বিশ্বাস। হাতী কিমান আছে? হাতী আনহাতে নিশা হাতীটোৱে বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলোৱাৰ লগতে তিনিটাকৈ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। ইফালে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। এইটো ৰাতি 1:30মান বজাত এটা হাতী আহিল, আহি পেলাই সিপিনে এখন ঘৰত ইতিমধ্যে মানুহ এটা খেদাখেদি কৰিলে। মানুহটো সিপিনে দৌৰ মাৰিলে, দৌৰ মৰাৰ পিছত ইপিনে আহি পেলাই এই ঘৰখনৰ আপুনি দেখিলে যে দৰজাখন মানে খুন্দা মাৰি ভাঙি দিছে। ইতিমধ্যে ল'ৰাটো তেওঁ পুতেক আহি পেলাই হাতীটো মুখামুখি হয়, সিহঁতে হাতীটোৱে গোপা মাৰি বুকুত আঘাত কৰি পেলাই মানুহটো ঠাইতে নিধন হয়। এনে মানুহজনৰ নামটো কি আছে যিজন মৰিছে? চন্দন বিশ্বাস। আৰু বাকী কেইজন আহত হৈছে? বাকী আহত তেওঁ মানে মাক আহত হৈছে, দেউতাও আহত হৈছে সামান্য, আৰু ইতিমধ্যে মাকক আমি হস্পিটেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। এইটো বাপেক হৈছে বাবুল বিশ্বাস আৰু মাক হৈছে সাধনা বিশ্বাস। এনেই আগৰ পৰা আহি আছে নে হাতী আজিহে প্ৰথম? হাতী আহে মাজে সময়ে, ইয়াত এই ওচৰৰ বনাঞ্চলৰ পৰা আহে। ঠিক ৰাইজে তেনেকৈ প্ৰচেষ্টাত খেদে, কিন্তু এই ধৰণৰ এটেক হোৱা কিছুদিন নাছিলে। আজি যিটো ঘটনা ঘটিল যোৱা ৰাতি, তেনেকুৱা ঘটনা হোৱা নাছিল। এতিয়া এইটো দেখা গৈছে এটা মানুহ নিধন হৈছে অলৰেডি। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, টাইম 24 আছাম।